Tere ni pai ke thomarni Langpher constituency arlo volongka maji ULB along Assam Sarkar pen Mukhya Mantri Mahila Udyamita Abhiyan Nogoria scheme pen bang Putin self-help group a member beneficiaries Phan account along Suri cap etha piji pupang dak ponse labangso atangka pen kopi avar saisi ki claim inangjima la pen kopi si labangso atangka pen ale ke palongjima labangso ajai me Langpher arat self-help group ke do atum anaphan pha ponsi 3.4 la pen 5 an from fill up jia phan arni hot ponlo labangso along Langpher constituency KAC EM Madhuram Lekthe VDC chairman lapen ongdung self-help group beneficiaries atum chitong dun rinti lapen pini labangso aja mek along volongkomaji ULB atum akimi keter ke air ke varjia phan GCB sitame KAC EM Madhuram Lekthe arideng pen ingpupon Koloni pen pradhan kro report News 18 Difu গতিকে আমি সকলোৱে এতিয়া আমাৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে আপোনালোকে যিসকলে আপোনালোকে আজি ফৰ্ম ফিল আপ কৰিছে সেই ফৰ্ম ফিল আপ কৰাসকলে 10,000 টকা পাব আগত আছিলে এটা গ্ৰুপতে 25,000 টকা দিছিলে 10,000 টকা দিছিলে কিন্তু এতিয়া আগবাঢ়িব পাৰিব আপোনালোকে দেখুৱাব পাৰিব লাগিব নুলুক চাওক আমাৰ অফিচত দেখুৱাব পাৰিব লাগিব আপোনালোকে যি 10,000 টকা দিছে এই 10,000 টকা মই গাহৰি পুহিছোঁ এই 10,000 টকা মই হাঁহ পুহাইছোঁ এই 10,000 টকা মই ফিচাৰী বনাই লৈছোঁ গতিকে তেনেধৰণে যদি আপোনালোকে আমাৰ বিষয়াসকলৰ লগত যদি ভালকৈ যদি ট্ৰানজেকশ্যন যদি দেখাব পাৰে আপোনালোকে 10,000 নহয় 5,50,00,000 দিয়া ঘোষণা কৰিছে নৰেন্দ্ৰতে আমাৰ সমষ্টি ৱাইজ কিছুমান সমষ্টি টাউন আছে কিছুমান সমষ্টি টাউন নথকাও আছে এই ব্ৰেকআপ আহিছে যে এটা সমষ্টিত ইমানখিনি ফৰ্ম দিব লাগে তো সেইটো ফৰ্ম প্ৰথমেতো আমি ৰুৰেল এৰিয়াবিলাক প্ৰাধান্য দিছোঁ ব্লকৰ আণ্ডাৰত গোটেইখিনি দিয়া হৈ গৈছে তাৰপিছতে প্ৰায় নোপোৱা মানুহবিলাক থাকি গ'ল তো সেই টাউনসকলৰ মহিলা যিটো চেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকে কিছুমান পাইছে কিছুমান পোৱা নাই সেইবিলাক চিন্তা কৰি আকৌ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাননীয় CM ছাৰে ডক্টৰ তুলিৰাম ৰহন ছাৰে তেওঁ চিন্তা কৰিছে যে টাউনবিলাকৰ কাৰণেও এক্সট্ৰা এই ফৰ্মটো দিব লাগিব বুলি চিন্তা কৰি DC বাইদেউৰ লগত আলোচনা কৰি যোৱা 2 দিনমান আগত এই ফৰ্ম টাউন য'ত আছে টাউনবিলাকৰ কাৰণে ফৰ্ম দিয়া হৈ গৈছে আমাৰ বুকলীয়া মিউনিচিপাল বৰ্ডতো আমাৰ মাননীয় আমাৰ অধ্যক্ষ হেমসিং তেৰণ ডাঙৰীয়া